মোৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ বাবে খুব এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ টপিকটো আৰম্ভ কৰাৰ আগতে মই দেৱজ্যোতি শৰ্মাই মোৰ ইউটিউব চেনেল দেৱা অসমলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি সপ্তমী পূজা আছিল সেইকাৰণে মই ফুডটো লৈ আহিলোঁ তেন্তে দেৰি নকৰি বনাওক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মোৰ হাতত আছে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ মাজত চৰকাৰে সংযোগ স্থাপন কৰিব দিছে কিন্তু মোৰ হাতত এতিয়া আধাৰ কাৰ্ডখন নাই গতিকে 31 ডিচেম্বৰৰ আগতে চৰকাৰে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ মাজত সংযোগ কৰিব দিছে কিন্তু ইয়াৰ আগতে বহুত লাষ্ট ডেট দিছিলে সেই লাষ্ট ডেটবিলাক বহুত মানে এইটো কি কয় ডিছমিছ হৈ গ'ল এতিয়া আকৌ নতুন 31 ডিচেম্বৰলৈকে ৰখিব দিছে 31 ডিচেম্বৰৰ আগতে কৰিব দিছে কিন্তু 31 ডিচেম্বৰলৈকে আমি কিয় ৰখোঁ আমি এতিয়াই কৰোঁ আৰু সেইটো 1 মিনিটৰ কাম নহয় 2 মিনিটৰো কাম নহয় 30 ছেকেণ্ড বা 40 ছেকেণ্ডৰ কাম তেন্তে বনক আমি দেৰি নকৰি মই আপোনালোকক দেখুৱাই দিওঁ গুগলত চাৰ্চ কৰক ই ফিলিং বুলি EFINNI ই ফিলিং এয়া আহি গ'ল তাৰপিছত যিটো ওপৰত আছে সেইটোত ক্লিক কৰক এতিয়া এডভাৰটাইজটো আহিছে এডভাৰটাইজটো মই কাটি দিছোঁ এডভাৰটাইজটো গুচি গ'ল ৰ'ব মই জুম কৰি দেখুৱাই আছোঁ এইটো যিটো ওপৰত লিংক আধাৰ বুলি আছে সেইটোত আপোনালোকে ক্লিক কৰক আহি গ'ল ইয়াতে যিটো ওপৰত আহিছে সেইটো জুম কৰি দেখুৱাই আছোঁ পান বুলি আছে পানত আপোনালোকে পান কাৰ্ডৰ নাম্বাৰ লিখক আধাৰ নম্বৰ বুলি যিটো আছে সেইটোত আধাৰ কাৰ্ডৰ নম্বৰ লিখক আৰু যিটো আপোনালোকৰ নেম আধাৰ আছে তাতে আপোনাৰ নামটো লিখক আৰু ইয়াতে কিবা কিবি আছে সেইবোৰ আপোনালোকে বহুৱাই দিব আৰু যিটো লিংক আধাৰ বুলি আছে সেইটো আপোনালোকে ক্লিক কৰি দিয়ক বাছ আপোনালোকৰ কাম হৈ যাব গতিকে দেখিলে ইমান সহজ 31 তাৰিখৰ আগতে কৰিব দিছে আমি 31 তাৰিখলৈকে কিয় ৰখোঁ আৰু 31 তাৰিখৰ আগত নকৰিলে যে পেনাই দিব লাগিব সেনেকুৱা নহয় কিন্তু 31 তাৰিখৰ আগতে কৰাটো আমাৰ বাবে খুব জৰুৰী যিহেতু চৰকাৰে আমাক কৰিব দিছে গতিকে মই কৰিলোঁ আপুনিও কৰক আৰু বেলেগকো কওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক গতিকে নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নেক্সট ভিডিঅ'ত লগ পাবৰ বাবে কি কৰিব লাগিব হ'ব ছাবস্ক্ৰাইব কৰিলেহে আমি লগ পাম গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিছেনে নাই মই নাজানো আৰু গতিকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু গতিকে বাই বাই আমি আকৌ লগ পাম তেতিয়ালৈকে ষ্টে ষ্ট্ৰং আৰু টেক কেয়াৰ বাই বাই